যে আপোনালোকে সাংবাদিক হিচাপে তেওঁলোকক সুধিব লাগে যে শেউলী মহিলাৰ কোনটো ভিত্তিত কোনটো যোগ্যতাৰ ভিত্তিত সমাজৰ কোনটো কাম কৰাৰ কাৰণে তেখেতে টিকিট পালে এইটো সুধিব লাগে 5 মাহ চৰকাৰ অলৰেডি উকলি গ'ল আগ্ৰামা মহিলাৰে 2 লাখ টকা কিয় নিদিলে আৰু দিলে যদি দিলে ভিচিডিচি চেয়াৰমেনক ঘনীয়েকক দিলে ভিচিডিচি চেয়াৰমেন নিজে ল'লে নিজৰ বংশৰ মানুহ ল'লে নিজৰ বোৱালী ল'লে ল'ৰা ছোৱালী ল'লে ৰাইজৰ কিবা লাভ হ'ল জানো 3 মাহত সাংবাদিক বন্ধু 3 মাহত সকলো জাতি জনগোষ্ঠীক তেওঁলোকে মাটিৰ পট্টা দিম বুলি কৈছিল ক'ত মাটিৰ পট্টা ক'ত দিলে নে আগ্ৰামা মহিলাৰে ইলেকশ্যন কেম্পেইনত কৈছিল মাটি পট্টা লাগে নে এছটি লাগে আজি ৰাজবংশীসকলে সোধক আদিবাসীসকলে সোধক যে মাটিৰ পট্টাটো ক'ত এছটি ক'ত আগ্ৰামা মহিলাৰ কিয় দিয়া নাই এতিয়ালৈকে কমচে কম মাটিৰ পট্টাটো দিয়ক আগ্ৰামা মহিলাৰে ইলেকশ্যন আহিলে তেনেকৈ মানুহবিলাকক কিছুমান মিছা কথা কয় আভুৱা ভৰি ফালে তেওঁলোকে ফটো সদায় আদায় কৰি আছে এতিয়া ৰাইজে গম পাইছে এতিয়া আপোনালোকে সাংবাদিক হিচাপে তেওঁলোকক সুধিব লাগে যে শেউলী মহিলাৰ কোনটো ভিত্তিত কোনটো যোগ্যতাৰ ভিত্তিত সমাজৰ কোনটো কাম কৰাৰ কাৰণে তেখেতে টিকিট পালে এইটো সুধিব লাগে আপোনাৰ মতে কি অগাধ সম্পত্তি ক্ৰ'ৰ এজন মানুহৰ এনে নৰ্মেলি এখন দুখন একাউণ্ট থাকে আগ্ৰামা মহিলাৰ যিজন ঘনীয়েক 37টা একাউণ্ট আছে 37টা একাউণ্টত সিদিনাখন NDTVত ওলাইছে এইটো নেশ্যনেল নিউজ হৈ গৈছে নেশ্যনেল আচৰিত ঘটনা তেখেতে যদি ইমান সমাজৰ কাৰণে কাম কৰিব ইচ্ছা আছে MLA মিনিষ্টাৰ হ'বৰ কাৰণে কি দৰকাৰ আছে তেখেততো ক্ৰ'ৰ টকা আছে সেইটোতো ভগাই দিলেই হয় কিবা এটা ভাল ইনষ্টিটিউশ্যন তেখেতে অনুদান দিব পাৰে কোনোবা NGOক লগাই পেলাই কাম কৰিব পাৰে তেখেতে তেওঁলোকক মানে খালি পাৱাৰটো লাগে খালি পাৱাৰ তেওঁলোকে পাৱাৰ হাংগ্ৰি আৰু ফেমিলি পলিটিক্সটো কৰি আছে যোৱাবাৰ যিহেতু কাউন্সিলত তেওঁলোকে কৈছিল 3 মাহৰ মাটি পট্টা দিম আৰু ইউথসকলৰ কাৰণে 100 কোটি টকা তেখেতসকলে ধাৰ্য কৰি ফালে 100 কোটি টকা দিম বুলি কৈছিল 2 লাখ টকা সেইটো নিদিলে এতিয়া গম পাইছে ইলেকশ্যনৰ পিছত দিম বুলি কৈ আছে এইটোতো চবেই ক'ব ইলেকশ্যন পিছত আমি MLA জিকিলে আমাৰ মিনিষ্টাৰলৈ আমি দিব পাৰোঁ এইটো আমি মিছা কথা নেকি এইটোতো মিছা কথা দিলেতো তেখেতে 5 মাহ চৰকাৰ চলালে তেখেতে কৈছিল 3 মাহত দি দিম বুলি পেলাই 5 মাহ চৰকাৰ অলৰেডি উকলি গ'ল আগ্ৰামা মহিলাৰে 2 লাখ টকা কিয় নিদিলে আৰু দিলে যদি দিলে ভিচিডিচি চেয়াৰমেনক ঘনীয়েকক দিলে ভিচিডিচি চেয়াৰমেন নিজে ল'লে নিজৰ বংশৰ মানুহ ল'লে নিজৰ বোৱালী ল'লে ল'ৰা ছোৱালী ল'লে ৰাইজৰ কিবা লাভ হ'ল জানো যিটো ভূমি পট্টা দুখনমান কিবা কাগজ চিফালে তেওঁলোকে নাটক কৰিলে মানে মই বাৰে কৈ আছোঁ ৰাইজেও আজিৰ তাৰিখত উপলব্ধি কৰিছে কেইখনমান কাগজ চিফালে তেওঁলোকে মিডিয়াৰ হাইলাইট কৰি ফালে ষ্টেজত উঠাই পেলাই মানুহখিনি ফটো মাৰি ফালে তেওঁলোকে পাব্লিচিটি কৰিছে এইটো এটা একমাত্ৰ ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ কাৰণে পাব্লিচিটি স্থান হয় তেওঁলোকৰ আগ্ৰামা মহিলাই বহুত চতুৰ মানুহ ইলেকশ্যন আহিলে কিবা কিবি নাটক বাজ কৰি থাকে আপোনালোকে চাব যে ইলেকশ্যন আহিলে কিবা কুৰ্তা চুৰ্তা পিন্ধি পেলাই ক'ৰবাত কিবা পঢ়িব যাব ক'ৰবাত কিবা মানে ইফতাৰ মানব যাব এইবিলাক চব নাটক তাৰ আগ্ৰামা মহিলা অল ইন ওৱান নেকি যে তেওঁ 10 ফেব্ৰুৱাৰীত তেখেতে যিটো কৈছিল মাটিৰ পট্টা দিম 2 লাখ টকাকে দিম বুলি ফালে 10 ফেব্ৰুৱাৰী দুখন দি ফালে পাব্লিচিটি ষ্টাণ্ট কৰি ফালে মানুহখিনিক ভেকো ভাওনা কৰি ফালে তেখেতে আকৌ ইলেকশ্যন পিছলৈকে ঠেলি দিলে তেওঁলোকৰ বাজেটে নাই কেনেকৈ দিব আপোনালোকে শুনিছে নেকি BTC সৃষ্টি হোৱাৰ পিছত আজিলৈকে এনেকৈ নজিৰ নাই BTC কাউন্সিলত BTC লেট তেখেতসকলে 4 মাহৰ বাজেট বনাইছে 4 মাহৰ বাজেট BTC লেট যোৱা BTC 2003ত গঠন হোৱাৰ পিছত 16 মাহ ইণ্টাৰিম হোৱাৰ পিছত 2026লৈকে এনেকৈ নজিৰ নাছিল প্ৰথম BPF কৰিলে 4 মাহৰ বাজেট থাকে নেকি তেনেকৈ আৰু 100 কোটিৰ বাজেট তেওঁলোকে কিয় বনাব নোৱাৰিলে 100 কোটিৰ বাজেট তেওঁলোকে কিয় বনাব নোৱাৰিলে কোনটো পইচা দিব তেওঁলোকে সিন্ডিকেটৰ পইচা দিব নে আগ্ৰামা মহিলাৰ নিজৰ অগাধ সম্পত্তি বেছি ফালে দিব 10 ফেব্ৰুৱাৰী যিটো ঘটনা 10 ফেব্ৰুৱাৰী যিটো ভেকো ভাওনা কৰিলে মানুহবিলাক আশা কৰিছিল 10 তাৰিখে দিব 10 ফেব্ৰুৱাৰীত ৰাইজক যেনেকৈ তেখেতে কমিটমেণ্ট দিছিলে ইলেকশ্যনত ৰাইজৰ কমিটমেণ্টটো ফিল আপ কৰিব বুলি মানুহবিলাক ভাবিছিল কিন্তু নাই সেইদিনাখন বহুত ডাঙৰ এটা নাটক হৈ গ'ল মানে হাই ভল্টেজ ড্ৰামা কৰি দেখুৱাল তেখেতে একো নহ'ল 10 তাৰিখে আৰু আপোনালোকে আচৰিত হ'ব বিটিআৰ ৰেকৰ্ডটো পালন কৰি দিছে কিহৰ কাৰণে 1500 কোটি পাবৰ কাৰণে নহ'লে আগ্ৰামা মহিলাই পালন কৰিব নেকি কাৰোবাৰ কিবা এটা চুক্তিটো তেখেতক সন্মান কৰা মানুহ নেকি
তেখেতে 1500 কোটিটো পাম বুলি ফালে সন্মান কৰি দেখুৱাইছে। এইটোতো বহুত ডাঙৰ এটা নাটক।